এইবাৰ আমি বেলেগ এখন মণ্ডপলৈ আহিলোঁ প্ৰথমতে আমি যেতিয়া চাই আছিলোঁ আমি ভাবিছিলোঁ মগলি থিমতে বনালে নেকি বুলি কিন্তু যেতিয়া নেকি আমি ভালদৰে চালোঁ তেতিয়াহে গম পালোঁ হলিউডত মুভি এখন আছে নামটো হৈছে আভাটাৰ আপোনালোকে এতিয়া আভাটাৰেই কয় নে আফটাৰেই কয় আপোনালোকৰ কথা আৰু সেই মুভিখন অস্কাৰ পাবলৈও সক্ষম হৈছিল আৰু সেই থিমতেই মণ্ডপখন সাজিছে আৰু বস্তুবোৰ যে কিমান ৰিয়েলিষ্টিকেলি সাজিছে নহয় এফালে হাতী আছে সানফ্লাৱাৰ আছে স্নেকস আছে বাঘ আছে লগতে ফাউণ্টেইনো আছে আৰু এইফালে আমাৰ দুৰ্গা মাৰ ওচৰত মোৰ সকলো মৰমৰ ভিউৱাৰ্ছ সকলৰ বাবে মই প্ৰাৰ্থনাও কৰিলোঁ যাতে মা দুৰ্গা আপোনালোকৰ জীৱনলৈ অসুবিধা বা সমস্যা আহে সেই গোটেইখিনি সন্মুখীন হ'বলৈ আৰু একদম ষ্ট্ৰং হৈ থাকিবলৈ আপোনালোকক যাতে শক্তি দিয়ে আৰু এবাৰ আহিলোঁ বেলেগ এখন মণ্ডপলৈ সেই মণ্ডপখন যে ইমান ধুনীয়াকৈ ট্ৰেডিশ্যনেলি বনাইছে জাল খালৈ পল সেইখিনিৰে ইমান ধুনীয়াকৈ বনাইছে আৰু এইফালে লিখাই আছে মাছুৱৈ ঘৰ বুলি নাৱৰীয়াও আছে মাছমৰীয়াও আছে আৰু এইফালে আমি বেলুনো ল'লোঁ আৰু শেষত আপোনালোকে জনাবচোন মই এতিয়ালৈকে যিমান কেইখন মণ্ডপ দেখালোঁ আটাইতকৈ আপোনালোকৰ কোনখন বাৰু বেছি ভাল লাগিলে That's all for today's video. See you next time. Till then, keep watching, smiling and loving. Bye bye.